স্বাগতম জানালো আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল অনুভৱ আসামলৈ। আজি মৰিয়াবাৰী বজাৰত আপোনালোকৰ অসমীয়া পৰিষদ আৰু অসমীয়া ছাত্ৰ পৰিষদৰ বৃহৎ পোষ্টাৰিং দেখা গৈছে। নিচাজাতীয় দ্ৰব্য, জুৱা, তীৰ আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আজি কিয় এই কাৰ্যসূচীটো আপোনালোকে হাতত লৈছে? আজি দুৰ্ভাগ্যজনক কথা যে আমি এই কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। আজি দীৰ্ঘদিন ধৰি আমাৰ মৰিয়াবাৰী অঞ্চলত তীৰ, মহ, জুৱা আৰু ড্ৰাগছ, লিকু ইত্যাদি ইয়াত মৰিয়াবাৰী অঞ্চলত ব্যৱহাৰ চলি আছে। তাৰ কথা হৈছে আমি বহুতবাৰ প্ৰতিবাদ কৰাটো এই মৰিয়াবাৰী আৰক্ষী বিষয়ে কোনো জাতৰ পদক্ষেপ লোৱা নাই। আৰু কথা হৈছে আকৌ আমি পোষ্টাৰিং কৰিছোঁ যে মৰিয়াবাৰী অঞ্চল গোটেই অঞ্চল আমি পোষ্টাৰিং কৰিছোঁ, গোটেই বজাৰত আমি পোষ্টাৰিং কৰিছোঁ, যিহেতু যাতে প্ৰশাসনৰ গাত লাগি যায় যে এই পোষ্টাৰিঙৰ দ্বাৰা যাতে বুজি পাব লাগে যে এই মৰিয়াবাৰী সচেতন ৰাইজ দল সংগঠনে এই বহি চুপ হৈ নাথাকে। আমাৰ এই যি কি কয় অপৰাধ আৰু অসামাজিক আৰু আপোনাৰ জুৱা, তীৰ, মদ এইসব যি বন্ধ নহয়, কেতিয়াবা বন্ধ নহয়। আজিৰ পৰা আপোনাৰ এসপ্তাহৰ সময় দি দিছোঁ, যদি বন্ধ নহয় আমি অসমীয়া পৰিষদ, মৰিয়াবাৰী আঞ্চলিক সমিতি আৰু অসমীয়া ছাত্ৰ পৰিষদে আমি এই থানা ঘেৰাও কৰা কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আজি আপুনি থানা ঘেৰাও কাৰ্যসূচী ল'ব বুলি কৈ আছে এসপ্তাহৰ ভিতৰত। কি এইটো যে জুৱা খেল, তীৰ খেল আদি যে বৃদ্ধি পাই আছে আৰু নিচাজাতীয় দ্ৰব্য সেৱন হৈ আছে, এইটো আৰক্ষী প্ৰশাসনৰ কাৰণে হৈ আছে নেকি আপোনাৰ মতে? এইটো আৰক্ষী প্ৰশাসনে ইহঁতৰ কোনো জাতৰ আপোনাৰ ভূমিকা লোৱা নাই আৰু ইহঁতৰ নীৰৱ হৈ আছে। তাৰ বাবে আমি গম পাইছোঁ যে আৰক্ষীৰ তাত কিবা হেৰি আছে নেকি, তাত আমাৰ সন্দেহ হৈছে। যেহেতু আৰক্ষীয়ে যদি ইয়াৰ বিশেষ ব্যৱস্থা নলয়, আমি এসপ্তাহ সময়সীমা বান্ধি দিছোঁ। এসপ্তাহৰ ভিতৰত যদি এইবিলাক যদি বন্ধ নহয়, জুৱা, মদ, তীৰ, তেতিয়াহ'লে আমি এই থানা ঘেৰাও কৰা কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু মৰিগাঁৱৰ যি SP আছে, SPক আপোনালোকে কিবা জাননী দিছিলে নে নাই? আমি জানি যে আমি পোষ্টাৰিং কৰি আছোঁ আৰু আমাৰ ইয়াত যি CID বেঞ্চৰ মানুহ আছে তেখেতসকলে দেখি আছে আৰু তেখেতসকলে জাননী দিয়ে আছে। আৰু কথা ইয়াত আমাৰ যি SP চাহাব আছে, SP চাহাবে গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টটো তেখেতে জানে যে গোটেই ডিষ্ট্ৰিক্টৰ দায়িত্ব লৈছে আৰু জেগা থানা বহাই দিছে। এই থানাৰ আৰক্ষীসকলে সিহঁতে আমাক আকৌ সোধে, যেতিয়া আমি কওঁ যে য'ত ত'ত জয় কেলে আছে, আমি পোষ্টাৰিং যেতিয়া কওঁ তেতিয়া কয় কি আমাক দেখাই দিয়ক। আমি কেলে দেখাই দিম? আমাৰ পোষ্টাৰিং আমি ইয়াৰ পৰিষদে পোষ্টাৰিং আমি কৰি আছোঁ। কৰাৰ পিছত আপোনাৰ আৰক্ষীৰ গাত লাগিব লাগে। আৰু আৰক্ষী এইটো কথা আৰক্ষীক আমি কৈ দিব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে তীৰ, মদ বন্ধ কৰক, নহ'লে আমি ব্যাপক আন্দোলন আৰু ডাঙৰকৈ যদি ইয়াত থানা ঘেৰাও কৰা কাৰ্যসূচী যদি আপোনাৰ যি গুৰুত্ব সহকাৰে নলয়, তা আৰু ভয়ানক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব।